মটৰ আৰু আলু বইল কৰি লৈছোঁ। ইয়াত লৈছোঁ মই তিল খুন্দি লৈছোঁ, হালধি অকণমান, আদা, জলকীয়া, নেমু টেঙা আৰু নেমুটো মই কাটি পিনে চেপি লৈছোঁ। এতিয়া তিলখিনি দি দিছোঁ। হালধিখিনিও মই ইয়াত দি দিছোঁ। আদা, জলকীয়া চব দি পিনে ভালদৰে মিক্স কৰি ল'ব। আপোনালোকৰ অনুমান অনুসৰি নিমখ অলপ দিব। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। গোটেইখিনি যাতে ভালদৰে মিক্স হৈ যায় তেনেদৰে আপোনালোকে সানি ল'ব ভালদৰে। ভালদৰে মিক্স কৰি এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখি থ'ব। এয়া কেৰাহী গৰম হৈছে। কেৰাহীত মই তেল দিছোঁ অলপমান। আৰু ইয়াত দিছোঁ পাঁচফোৰণ গুটি কেইটামান। তাৰপিছত মই ইয়াত মটৰখিনি অলপ অলপকৈ গোটেইখিনি দি দিম। সানি থোৱা মটৰখিনি অলপ তেলত ভাজি ল'ব লাগে। মানে অলপ যি পানী থাকি যায় সেই পানীখিনি শুকাই যোৱাকৈ ভাজিব লাগে, বেছিও ভাজিব নালাগে বাৰু। তেলখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ব। এইখিনি মই এতিয়া গেছটো কমাই 2 মিনিটমানৰ কাৰণে ঢাকি ৰাখিছিলোঁ। 2 মিনিটৰ পাছত দেখিছে এয়া প্ৰায় হৈছে। মাত্ৰ পানীটো শুকোৱালৈকেহে ভাজিব লাগে। চবটো সিজাই থাকে বাৰু, মটৰো বইলেই থাকে। এয়া দেখিছে এইখিনি শুকান হৈ গ'ল আৰু লদা মাৰি ধৰিছে। ইয়াত পানীটো শুকাই গ'ল। এইখিনি প্ৰায় ৰেডিয়ে হ'ল। ইয়াৰ আগৰ ভিডিঅ'টোত মই যিটো চেল ৰুটিৰ ৰেচিপি দিছিলোঁ, চেল ৰুটিৰ লগতো এই মটৰ আচাৰ খাব পাৰি আৰু আপোনালোকে ভাতৰ লগতো খাব পাৰে। এয়া ৰেডি মটৰ আৰু তিলৰ আচাৰ।